এফালে খিচিৰ কাৰণে মিক্স চব্জি ধুনীয়াকৈ সকলোখিনি কাটি কুটি ৰেডি কৰা হৈছে। এফালে আছে পটল, ৰঙালাও, আলু সকলোখিনি ৰেডি কৰা হৈছে। পিঁয়াজ গুচাই ৰেডি ৰাখিছে। এইফালে একেৰাহি খিচিৰি অলৰেডি কমপ্লিট হৈ গৈছে। এফালে আমি অলপ ধুনীয়াকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। আজি যি দুকেৰাহী আমাৰ খিচিৰি, একেৰাহি খিচিৰি এফালে আমাৰ এয়া কমপ্লিট হৈ গৈছে। খিচিৰি দিবৰ কাৰণে যা যোগাৰ চলি আছে। এফালে চব শেষ টাইম খিচিৰি কণ্ডিশ্যন ধুনীয়াকৈ দেখুৱাই দিছোঁ। এফালে দুই কেৰাহী। হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি আৰু চুবুৰীৰ ল'ৰাখিনিয়ে মিলি ধুনীয়াকৈ আয়োজন কৰিছোঁ। আমাৰ এই জ্যোতিময় সংঘ পুথিভঁৰালৰ প্ৰাংগণত ধুনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি ধুনীয়াকৈ আয়োজন কৰিছোঁ। আৰু এইফালে সময় হৈ গৈছে এতিয়া 8:20 আৰু ধুনীয়াকৈ সকলোখিনি আয়োজন ৰাতিপুৱাৰ পৰা কৰা হৈ গৈছে। ধুনীয়াকৈ সকলোখিনি আজি আপোনালোকক এই ব্লগৰ জৰিয়তে ধুনীয়াকৈ দেখুৱাম। এফালে আমাৰ দেউৰী বাপ ধুনীয়াকৈ মাহ প্ৰসাদ ধোৱাত ব্যস্ত আৰু এইফালে ধুনীয়াকৈ মাহ প্ৰসাদ ধুবলৈ লৈছে আৰু এইফালে দেখা পাইছে। আৰু এইফালে আজি যি ধুনীয়াকৈ খিচিৰি আয়োজন হ'ব। আৰু এইফালে লাহে লাহে বাকী এইফালে কেৰাহী চেৰাহী সকলোখিনি ৰেডি কৰা হৈছে। এফালে ধুনীয়াকৈ কেৰাহী খিচিৰি হ'ব বাপ? আজি খিচিৰি 2 কেৰাহীমান হ'ব। 2 কেৰাহী খিচিৰি হ'ব আৰু ধুনীয়াকৈ আজি 2 কেৰাহী খিচিৰি আয়োজন কৰা হৈছে। আৰু এইফালে ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল সকলোখিনি দিয়া হৈ গৈছে। এইফালে চুবুৰীৰ সকলোখিনি ৰাইজ মানে আই মাতৃ আৰু ডেকাসকল সকলোৱে মিলি ধুনীয়াকৈ নাম কীৰ্তন পৰিৱেশন কৰিব। কিছু পলম হ'ব নাম কীৰ্তন পৰিৱেশন কৰোঁতে, সময় 9টামান বাজি যাব। সকলোৱে ধুনীয়াকৈ ওলাই মেলি আহোঁতে আৰু নাম কীৰ্তন কৰিবহি সকলোৱে আহি। আৰু তাৰপিছত ধুনীয়াকৈ খিচিৰি আয়োজন কৰিছোঁ। আৰু এনেদৰে প্ৰত্যেক বছৰে ধুনীয়াকৈ আমাৰ এই জ্যোতিময় সংঘ পুথিভঁৰালৰ ভিত্তিত ধুনীয়াকৈ শংকৰদেৱৰ তিথি আয়োজন কৰা হয়। আৰু আগতেও ধুনীয়াকৈ বছৰ জুৰি ধুনীয়াকৈ আয়োজন কৰি থকা হৈছে আৰু প্ৰত্যেক বছৰে হৈ আছে। আৰু এই বছৰো ধুনীয়াকৈ আয়োজন কৰা হৈছে। এফালে দেখা পাইছে মোৰ বেক চাইডে ধুনীয়াকৈ সকলোখিনি ৰেডি হৈ আছে। আৰু এফালে সাউণ্ড ছিষ্টেম সকলোখিনি ৰেডি কৰা হৈছে। আৰু ধুনীয়াকৈ আজি যি আমাৰ শংকৰদেৱৰ তিথি সকলোখিনি আয়োজন কৰা হ'ব আৰু আপোনালোকক ধুনীয়াকৈ সকলোখিনি দেখুৱাম। আৰু এতিয়া সময় সোনকাল হৈ আছে, গতিকে ৰাইজ লাহে লাহে ওলাই আহিব গোটেইখিনি। গতিকে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকা। ভিডিঅ'টো শেষলৈকে চাই থাকিব, গোটেইখিনি আপোনালোকক A to Z দেখুৱাম। আৰু গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ব'লক আজি ভিডিঅ' আগবাঢ়োঁ। এফালে খিচিৰিৰ কাৰণে মিক্স চব্জি ধুনীয়াকৈ সকলোখিনি কাটি কুটি ৰেডি কৰা হৈছে। এফালে আছে পটল, ৰঙালাও, আলু সকলোখিনি ৰেডি কৰা হৈছে। পিঁয়াজ গুচাই ৰেডি ৰাখিছে। আৰু এফালে সকলোতকৈ ভাল খবৰ যে ধুনীয়াকৈ জুই অলৰেডি ধৰা হৈছে। কাৰণ সোনকালৰ পৰা আৰম্ভ নকৰিলে এই তিথিভাগ পালন কৰোঁতে ৰাতি 1-1:30 বাজি যায়। গতিকে সোনকালৰ পৰা সকলোৱে মিলি জুলি ধুনীয়াকৈ যি শংকৰদেৱৰ তিথি ধুনীয়াকৈ পালন কৰি আছে আৰু আগবাঢ়িছে। এফালে ভগৱানক চিন্তি এফালে দেখা পাইছে ধুনীয়াকৈ আগবঢ়াই দিয়া হ'ল। তামোল পাণ ধূপ ধূনা অৰিহণা ধুনীয়াকৈ আগবঢ়াই দি এফালে কিছু সময় পিছতে কেৰাহী বহাই দিয়া হ'ব। আৰু প্ৰত্যেক বছৰে এনেদৰে ধুনীয়াকৈ খিচিৰিৰ আয়োজন হয়। আৰু এইবাৰো ছেইম আগৰ দৰে ধুনীয়াকৈ 2 কেৰাহী খিচিৰিৰ ব্যৱস্থা কৰা হৈছে। গতিকে সকলোখিনি আপোনালোকক নাম কীৰ্তনৰ পৰা আদি কৰি সকলোখিনি দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব আজিৰ যি শংকৰদেৱৰ তিথিৰ আয়োজনৰ। এফালে ভগৱানক চিন্তি ধুনীয়াকৈ খিচিৰিৰ বাবে প্ৰসাদ অন্ন ধুনীয়াকৈ আগবঢ়াই দিয়া হ'ল, বহাই দিয়া হ'ল কেৰাহীত। এফালে বৰ্তমান 1 কেৰাহী বহোৱা হৈছে। 1 কেৰাহী কমপ্লিট হ'লে আৰু 1 কেৰাহী ধুনীয়াকৈ বহোৱা হ'ব। কামৰ মাজেৰে আহিছিলোঁ ঘৰলৈ, কিয়নো এফালে নাম আৰম্ভ হওঁতে কিছু পলম হয়। গতিকে ধুনীয়াকৈ খানা পিনাটো খাই আহিলোঁ, এভাগ নিৰামিষ ভাত ধুনীয়াকৈ খাই আহিলোঁ। আৰু পুনৰ আহি পাই গ'লোঁ আকৌ নাম। এফালে ধুনীয়াকৈ আৰম্ভ হৈ গ'ল আজি যি শংকৰদেৱৰ তিথিৰ নাম। আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। এফালে বতৰো কিছু ঠাণ্ডা, এফালে নাম হৈ গ'ল আৰম্ভ। এফালে 2-3টা কীৰ্তন অলৰেডি ৰাইজে ধৰিছে আৰু ধুনীয়াকৈ পৰিৱেশন কৰি আছে। এফালে আমাৰ যি আজি খিচিৰি, এইফালে 1 কেৰাহী খিচিৰি অলৰেডি কমপ্লিট হৈ গৈছে। এফালে আমি অলপ ধুনীয়াকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। আজি যি 2 কেৰাহী আমাৰ খিচিৰি,
একেৰাহি খিচিৰি এফালে আমাৰ এয়া কমপ্লিট হৈ গৈছে, কিয়নো আমাৰ শেষত আহি ৰাইজৰ সংখ্যা বহুতেই বেছি হৈ যায়, গতিকে আমি একেৰাহিয়ে কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে প্ৰত্যেক বছৰৰ দৰে এইবাৰো এইফালে একেৰাহি আমাৰ খিচিৰি কমপ্লিট হৈ গৈছে আৰু ৰাইজৰ কাৰণে কোনো কমি নহয়, যাতে আমাৰ খিচিৰি প্ৰত্যেক বছৰে দুকেৰাহি হয়। আৰু এইফালে আমাৰ মহিদাই ধুনীয়াকৈ একদম দেখা পাইছে দ্বিতীয় কেৰাহী খিচিৰি আমাৰ ধুনীয়াকৈ শংকৰদেৱৰ তিথি উপলক্ষে ধুনীয়াকৈ বনাই আছে। আৰু দুকেৰাহী খিচিৰি আমাৰ ৰাইজৰ কাৰণে পৰ্যাপ্ত হয়, কিয়নো যদি একেৰাহী খিচিৰি হয় নহ'লে আমাৰ কম হৈ যায়। গতিকে আমি প্ৰত্যেক বছৰে চেষ্টা কৰোঁ ধুনীয়াকৈ দুকেৰাহী খিচিৰি বনাবলৈ। আৰু এইফালে আমাৰ ভকত বাপজনে ধুনীয়াকৈ খিচিৰি বনাই আছে, এওঁ দেউৰী প্ৰত্যেক বছৰে এওঁৱে এনেদৰে ধুনীয়াকৈ আমাৰ যি এই শংকৰদেৱৰ তিথিৰ কাৰ্য ধুনীয়াকৈ মানে কমপ্লিট কৰি যায় আৰু ধুনীয়াকৈ দেখাই আছোঁ। আৰু এইফালে আকৌ পুনৰ আমাৰ নাম আৰম্ভ হৈ গৈছে, সেইখিনিও আপোনালোকক দেখুৱাম, গতিকে চাই থাকক। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ উপলক্ষে আমাৰ এই জ্যোতিময় সংঘ পুথিভঁৰালৰ সৌজন্যত যি ধুনীয়াকৈ আমাৰ নাম পৰিৱেশন কৰিলে আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো ধুনীয়াকৈ আমাৰ যি অনুষ্ঠান ভাগ পতা হ'ল আৰু তাতে আমাৰ এইফালে সকলোখিনি ৰাইজ আই মাতিয়ে ধুনীয়াকৈ নাম পৰিৱেশন কৰিলে। আৰু বৰ্তমান আমাৰ এই আজি নামৰ যি কাৰ্যসূচী ধুনীয়াকৈ সমাপ্ত হ'ল আৰু বাকী যি আজি খিচিৰিৰ কাৰ্যসূচী আছে সেইটো লাহে লাহে এতিয়া কৰা হ'ব। আৰু তাৰ মাজতে আমি এগৰাকী দুগৰাকী আই মাতৃৰ পৰা ধুনীয়াকৈ আজি যি নাম পৰিৱেশন কৰিলে আৰু তেওঁলোকৰ অনুভৱটো জানিবলৈ চেষ্টা কৰিম। আৰু এগৰাকী দুগৰাকীয়ে ধুনীয়াকৈ তেওঁলোকৰ কিবা নহয় কিবা এটা মন্তব্য দাঙি ধৰিব। কওক স্বৰ্ণপা, কিবা ফেকি কওকচোন, আজি যে নাম গালে কেনেকুৱা অনুভৱ হ'ল বা আগন্তক এনেদৰে কেনেকৈ পাতিব লাগে তাৰ বিষয়ে দুআষাৰ কওক। এনেকৈ পাতি আহিছোঁ, হয়, গতিকে আমি পৰম্পৰাটো ৰক্ষা কৰিছোঁ, ইমানে কথা। হয়, পৰম্পৰা ৰক্ষা কৰি বহুত আনন্দ লাগিছে। হয়, আৰু গোটেইখিনি ওচৰৰ সমজুৱা আইসকল ওলাই আহিছে, সেইখিনি সহায় সহযোগিতা কৰিছে। তাৰ লগতে আছে বাপ বান্ধৱসকল, হয়, তেওঁলোকৰ সহায়তহে আমি এতিয়া ইমানখিনিতে অকণ আনন্দ ফূৰ্তি কৰিব পাৰিছোঁ। গুৰুজনাৰ তিথি এইখিনি কৰে। এফালে আজিৰ নামভাগ হৈ গ'ল সমাপ্ত আৰু এতিয়া ধুনীয়াকৈ এফালে যি খিচিৰি দিবৰ কাৰণে যা যোগাৰ চলি আছে। এফালে চব শেষ টাইম খিচিৰি কণ্ডিশ্যন ধুনীয়াকৈ দেখুৱাই দিছোঁ। এফালে দুই কেৰাহী, এফালে তিনি কেৰাহী, ইফালে তিনি কেৰাহী দুটা গামলাত এইফালে হৈ গৈছে আৰু ধুনীয়াকৈ এয়া টিং চিং সকলোখিনি ৰেডি হৈ আছে। আৰু এইফালে ৰাইজ ধুনীয়াকৈ বহিছে খিচিৰি খাবৰ কাৰণে। ধুনীয়াকৈ এতিয়া খিচিৰি বিতৰণ কৰা হ'ব বঢ়িয়াকৈ। এফালে চব আৰু ওপৰৰ পৰা পৰি গ'ল বৰষুণ অলপ চলপকৈ। আৰু এফালে প্ৰসাদ বিতৰণ কৰা শেষ হ'লেই ধুনীয়াকৈ আজি খিচিৰি বিতৰণ কৰা হ'ব। প্ৰসাদ বিতৰণ শেষ হোৱাৰ লগে লগে দেউৰীসকলে আগবাঢ়িল খিচিৰি বিতৰণ কৰিবলৈ আৰু আমিও ধুনীয়াকৈ দেউৰীসকলক সহায় কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো
ধুনীয়াকৈ যি শংকৰদেৱৰ তিথি জ্যোতিৰ্ময় সংঘৰ সৌজন্যত ধুনীয়াকৈ আয়োজন কৰা হৈছে আৰু আশা কৰিছোঁ যে ভগৱানে কৃপা কৰিব আগন্তুক আহি থকা বছৰতো এনেদৰে শংকৰদেৱৰ তিথিভাগ পালন কৰিবলৈ ভগৱানে শক্তি দিয়ক। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ব্লগৰ জৰিয়তে এনেদৰে আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ এটা লাইক কমেণ্টে মোক আগুৱাই যোৱাত উৎসাহিত কৰিব। গতিকে আজিলৈ বিদায়, লগ পাম নেক্সট ব্লগত।